মই মোৰ জীৱন আৰু সময় আমি তিনিটা ভাল বন্ধু হৈ পৰিছোঁ জানা মই এটাৰ পিছত এটা ভুল কৰি আছোঁ সময়ে শিকাই আছে আৰু জীৱনে কঢ়িয়াই লৈ আহি আছে আমি তিনিটা কেতিয়াও ভুল বুজাবুজি নহওঁ মাথো মই কৰা ভুলবোৰ সময়ে অলপ পলমকৈ শিকায় আৰু বেচেৰা জীৱনটোৰ কথানো কি ক'ম বাছ বিনা টেনশ্যনত আমি দুটা যি দি আছোঁ কঢ়িয়াই লৈ আহি আছে ঐ শুন মই বেছি কথা কৈ নাথাকোঁ বাইকখন ঠিক কৰিবলৈ যিমান পইচা লাগে এতিয়া দে মোক আৰু মই যাওঁ কি কৈছে দাদা আপুনিতো নিজেহে আহি পিছফালৰ পৰা মাৰিছেহি তই কাৰ আগত কথা কৈ আছ দাদা আপুনি এনেকৈ গাত নধৰিব গাত মানে তই মানে ইয়াত তই দম দেখুৱাইছ ইয়াৰ আগত লাগি নোলোৱাই ভাল নহ'লে মই লাজহে পাম চাই ল'ম তোক যা যা কি চাই ল'বি যা ঐ তোৰ লগত ডাঙৰ কথা এটা আছিল কালি এজনী ছোৱালীয়ে মোক মেছেজ কৰিছিলে তাই হেনো বহুত ডাঙৰ বিপদত পৰিছে হেল্প বিচাৰিছে হেই এইবিলাক ছোৱালী বিশ্বাস কৰে নেকি তইতো জানই আজিকালি ছোৱালীবিলাকৰ কথা হেই তই একোৱে নেজানো ছোৱালীজনী মুখখনলৈ চালে কিবা বিপদত পৰিছে যেন লাগে হেই তই যিকৰ কৈ থাক নকবি মোক এইবিলাক চাই থাক এই ৰণীও দুদিনৰ পিছত ছোৱালীলৈ ঘূৰিব প্ৰভু আপুনি যি ভাল লাগে তাকে কৰক মই হ'লে যাওঁ ঠিক আছে তই যাৱ যদি যা মই গৰুকেইটালৈ গৈ আছোঁ হেল্ল' ৰাণী কোৱা মই বহুত ডাঙৰ বিপদ এটাত পৰিছোঁ আৰু কাইলৈ তোমাক লগ কৰি কথা এটা ক'বও আছিল আছে কোৱা তেতিয়াহ'লে ক'ত লগ পাম তুমি চাপানালা পাৰ্কখনলৈ আহি যোৱা কালি 11মান বজাত অঁ ঠিক আছে হ'ব দিয়া ঠিক আছে কোৱা কি হেল্প লাগে মই বহুত ডাঙৰ বিপদ এটাত পৰিছোঁ পাৰা যদি তুমি মোক টকা 5 টকাৰে সহায় কৰাচোন মোৰ হাতত বৰ্তমান ইমান পইচা নাই বাৰু ঠিক আছে তুমি কৈছা যেতিয়া কিবা এটা কৰিম তুমি ইমান ভাল
ইমান টাইম হ'ল এতিয়ালৈকে আহিবই হোৱা নাই নে? বেয়া নাপাবা অলপ দেৰি হৈ গ'ল হ'ব দিয়া একো নাই ৰাণী এইটো লোৱা আৰু বাকীখিনি মই জিপে কৰি দিম তুমি মোক আৰু ইমান কষ্ট কৰিছা তোমাক কি বুলি ধন্যবাদ দিম ভাবিব পৰা নাই হ'ব তোমাৰ কাৰণেতো ইমানখিনি কৰিব পাৰিমেই ঠিক আছে এতিয়া মই যাওঁ দিয়া পাছত লগ পাম ফোনটো কিয় ৰিচিভ কৰা নাই কি হ'ল আজি দিনটোত তাই ফোন এটা ৰিচিভ কৰা নাই ৰাণী কি হৈছিল তোমাৰ চোৱাচোন তোমাক মই কিমান ফোন কৰিছিলোঁ দেখিছোঁ ৰাণী তোমাৰ প্ৰতিটো ফোন কল যেন মোৰ হৃদয়ত চপি উঠিছে কিয় ৰাণী কি হৈছিল তোমাৰ এইবোৰ বহুত কথাও তুমি যে মোক আৰু মই যে তোমাক ভাল পাওঁ মই দেউতাক ক'লোহি কিন্তু কিন্তু কি ৰাণী নোকোৱা কিয় মোক দেউতাই তোমাৰ নিচিনা চাকৰি নথকা আৰু এটা ভাল ঘৰ নথকা ল'ৰালে বিয়া নিদিয়ে বোলে হ'ব ৰাণী তুমি নাকান্দিবাচোন কালি ৰাতিপুৱাই গৈ মই দেউতাৰ লগত কথা পাতিমগৈ ইয়াত বহিব অহা নাই খুৰা ৰাণী আৰু মোৰ মাজত সম্পৰ্ক আছে মই বিয়াৰ প্ৰস্তাৱ লৈহে আহিছোঁ মোৰ ছোৱালীয়ে কৈছিল তোৰ কথা তোৰ যিটোহে অৱস্থা তোৰ ছোৱালীক তই কি খুৱাবি খুৱাব পাৰিম খুৰা নিজে নাখা হ'লেও ৰাণীক খুৱাম হৈছে তই ভালে ভালে ইয়াৰ পৰা যাম কিন্তু তাৰ আগতে বিয়াখন ফিক্স কৰিহে যাম তই ইয়াৰ পৰা যাবি নে মই তোক গতিয়ে বাহিৰ কৰিবি ঠিক আছে আজিলৈ যাওঁ আকৌ আহিম আপোনাৰ ছোৱালী কেৱল মোৰ নিজৰে খাবলৈ নাই আকৌ মোৰ ছোৱালীক খুৱাই কি যে অদ্ভুত ৰাণী কোৱা মই কোৱা নাছিলোঁ জানো দেউতাই নামানিব বুলি হ'ব দিয়া ৰাণী তুমি চিন্তা নকৰিবা মই কাম কৰি হ'লেও মই পইচা কেইটামান গোটাম 20 তাৰিখে বিয়া যি কৰা সোনকাল কৰা মাজত মাত্ৰ এসপ্তাহে আছে তুমি চিন্তা নকৰিবা ৰাণী তোমাৰ বিয়াৰ আগতেই মই তোমাক আনিম
হেল্ল' কোৱা তুমি আহিবলৈ ওলাই থাকা মই যেন তেন কিবা কৰি পইচা অলপ গোটালোঁ আৰু এতিয়া মই আহি আছোঁ হ'ব তুমি আহা মোৰ হাততো অলপ পইচা হ'ব তই আজি গলি আৰু চা বাবা তোকতো মাৰি পেলোৱাৰে অৰ্ডাৰ আছে তথাপিও যদি তোৰ কিবা অন্তিম ইচ্ছা আছে কৈ দে মাৰি পেলা কিন্তু এবাৰ ক কোনে তোক মোক মাৰিবলৈ দিছে ইয়াক মাৰি পেলা ই নহ'লে এনেই লেলাই থাকিব তুই তক কোনে মোক মাৰিবলৈ কৈছিল ক কম ভাই কম নামাৰবি আৰু ক তেন্তে আমাক ৰাণীয়ে তোক খতম কৰিবলৈ পঠিয়াইছে কি ৰাণীয়ে অসম্ভৱ মই যিটো সঁচা সেইটোৱে কৈছো ৰাণী সোনকালে ৰণীক ভাল কৰি দিয়া প্ৰভু ঐ তোকতো ডক্টৰে ৰেষ্ট ল'বলৈ দিছিলে তই কিয় উঠি আহিলি তাই মোৰ লগত বৰ বেয়া কৰিলে কিন্তু কিয় কৰিলে বন্ধু এইবিলাক কথা বাদ দে যি হ'ল হৈ গ'ল ময়ো এটা কথা ভাবোঁ বন্ধু তোৰ লগত কিয় এনেকুৱা কৰিলে নাজানো তাই সেই কথাবোৰে দেখোন আজিও বৰ আমনি কৰে হ'ব বন্ধু তই দুখ নকৰিবি দুখ কি পাহৰি গ'লো বন্ধু প্ৰেমে মানুহক গঢ়িবও পাৰে ধ্বংসও কৰিব পাৰে
প্ৰেমৰ এয়াই শক্তি। ঠিকেই কৈছ বন্ধু। মই এদিন ৰাণীক লগ কৰিম আৰু সুধিম মোৰ লগত তাই কিয় এনেকুৱা কৰিম। হেই এইটো ৰহ, তই ঔষধ খাবলৈ আছে, মই লৈ আহোঁ। চাই আহোঁ এফালৰ পৰা। চিনি পাইছা নিশ্চয়। কোৱা কোৱা মোৰ লগত কিয় এনেকুৱা কৰিলা? তই ইয়ালৈ কিয় আহিছ? তোক আকৌ গুণ্ডা লগে পিটাব লাগে নেকি? যি কৰ কৰি থাক, আগতে ক মোক কিয় তেনেকুৱা কৰিলি, তাৰপিছত মই নিজেই গুচি যাম। তই তোৰ ইয়াত কি কাম? ভাইটি, ইয়াক মই কেলে ঠকা দিলো সেইটো লাগে বোলে। তই দলঙৰ ওপৰত কাজিয়া কৰা ল'ৰাটো নহয় জানো? হয় হয়, আৰু এটা কথা, এই সকলোবোৰ মই কৰিলোঁ। তোৰ কাৰণে মই বহু লাজ পালোঁ সেইদিনা, বুজিছ? সেইকাৰণে ভণ্টি আৰু মই মিলি এটা ষড়যন্ত্ৰ সাজিলোঁ। কি? আৰু তই আমাৰ জালত ফচি গলি। কিছুমান বস্তু আমাৰ হাতত নাথাকে, বাট দেট ডাজন্ট মিন যে সেইটোৱে শেষ। জীৱন যেতিয়ালৈকে শেষ নহয় একো বস্তুৰে অন্ত নাই। গতিকে এজ লং এজ ইউ আৰ লিভিং, লিভ টু দ্য ফুলেষ্ট। একো ৰিগ্ৰেট নাৰাখিবা লাইফত। এই যিখিনি দুখ তুমি কৰি আছা সেইবোৰো এদিন পাহৰি যাবা, আৰু তাৰপিছত হয়তো তুমি ৰিগ্ৰেট কৰিব লাগিব সেইকেইটা দিন মই কিয় এনেই ৱেষ্ট কৰিলোঁ। দিছ ইজ জাষ্ট ওৱান লাইফ। চ' এই লাইফটোতে যিমান সময় আছা এটলিষ্ট হেপ্পী হৈ থাকিবলৈ চেষ্টা কৰা। হোৱাট এভাৰ মেক্স ইউ হেপ্পী,